Hello everyone. আজি আমি মাছেৰে টেঙাৰ আঞ্জা ৰান্ধিম। চাই থাকক মোৰ লগত। এয়া মাছ, এটো পুঠি মাছ হয়, ডাঙৰ পুঠি মাছ। আৰু আমি ইয়াত ভাজি আছো এটো। আৰু মাছ আমি এনেকে থেকেৰা টেঙাই দি ৰান্ধিম। এটো থেকেৰা টেঙা কাটি শুকাই থোৱা হৈছে। এটো আমি হুঠি বুলি কওঁ। এটোৰে আজি ৰান্ধিম আমি মাছ। এইটো আমি এতিয়া থেকেৰাৰ আঞ্জাটো আৰম্ভ কৰিম। এইখিনি তেল দিলো আমি কেৰাহীত। এতিয়া অলপ পাঁচফোৰণ দিলো। এতিয়া থেকেৰা টেঙাখিনি দি দিছো। আৰু এইখিনি এতিয়া অলপ ভাজিব লাগিব। এতিয়া অলপ ভাজি ৰখা পিঠাগুৰি দিয়া হৈছে। পিঠাগুড়িখিনি আগতে ভাজি অলপ ৰখা হৈছিল। যদি কেঁচা পিঠাগুড়ি হয় তেতিয়া অলপ বেছিকৈ ভাজিব লাগিব ইয়াতে। কেঁচাটোও দিব পাৰে, একো প্ৰব্লেম নাই। এতিয়া হালধি আধা চামুচ আৰু নিমখ সোৱাদ অনুসৰি দিব। এতিয়া মিলাই দিব বস্তুখিনি। এতিয়া আমি মাছ দিম ইয়াতে। এতিয়া ঢাকন দি এইখিনি অলপমান বইল হ'ব দিব লাগিব। অলপ ভোট জলকীয়াও কাটি দিয়া হৈছে আঞ্জাত। এতিয়া 10 মিনিটমান এনেকৈ ৰাখিলোঁ। ৰাখি বন্ধ কৰি দিছোঁ। মাজে মাজে লৰাই চাইছোঁ। আৰু এইটো আমাৰ আঞ্জাটো হৈ গৈছে এতিয়া। এয়া চাওক, আমাৰ আঞ্জা হৈ গৈছে। থেকেৰা টেঙাই দি মাছৰ আঞ্জা। বিৰাট ধুনীয়া হৈছে দেখিবলৈ আৰু খাবলৈও বহুত সোৱাদ হৈছে। ঠিক আছে গাইজ, থেংক ইউ so much for watching my videos. Bye bye.